Hello friends, welcome to my YouTube channel. আজি হল 9 আগষ্ট আৰু এতিয়া মই যাইছো বৰ্তমান দাৰাগাঁওলৈ। দাৰাগাঁও কাছকা ডিস্ট্ৰিক্ট মছলপুৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ মান দূৰত হ'ব আৰু মই তাত যাই আপোনালোকক তাৰ চিনাৰী কিছুমান দেখুৱাম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, তো মই সুশীল দাস, তো আপোনালোকে নিশ্চয় জানে। আৰু আজি মই দেওবাৰ হিচাপে আজি ফুৰিবলৈ যাই আছোঁ আৰু আজি এতিয়া বৰ্তমান থিয় দি আছোঁ। আপোনালোকে দেখিছে মই নেচাৰেল হাৱাই আছোঁ নলবাৰীৰ হৰিপুৰত। লকডাউনৰ সময়ত যিহেতু সকলোবিলাক ঘৰতে আছে আৰু আপোনালোকৰ বাবে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেনেকুৱাকৈ তাত আপোনালোকে কি আছে বা মই প্ৰথমবাৰ যাই আছোঁ। আহকচোন, যাই আপোনালোকক দেখুৱাম আৰু মোৰ ফ্ৰেণ্ডসকল যাই আছে, মই যাই আপোনালোকক দেখুৱাইছোঁ লগ কৰি। বন্ধুসকলে আমি যাই আছোঁ আৰু ফ্ৰেণ্ডসকলে আগত ৰখি আছে আমাক, আমি লেট হৈ আছোঁ আৰু বহুত সোনকালে আমি যাই পাম আৰু আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকে ৰাস্তাৰ আপোনালোকে সৌন্দৰ্য চাব। আৰু বন্ধুসকল, মোৰ মাইকটো অলপ প্ৰব্লেম হৈছিল, তাৰ বাবে ভিডিঅ'টোৰ মাইকটোত অডিঅ'টো ৰেকৰ্ডিং হোৱা নাছিল। তো মোৰ লগত আছে বিবেক আছে, বিবেক ইউনিক ব্লগাৰ নামৰ এটা ইউটিউব চেনেল আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু লগতে অনিল আছে, ভাস্কৰ আছে, চাহিল আছে, ইকবাল আছে, সকলোবিলাক লগ হৈ আমি দাৰাগাঁওলৈ যাই আছোঁ আৰু ইয়াতে আমি চাহ পানী খাইছিলোঁ, খাই আমি আকৌ হাইক লৈ যাবলৈ ওলাইছিলোঁ। আপোনালোকে চাই থাকক এই ভিডিঅ'টো। ফাইনেলি আমি আহি পালোঁ দাৰাগাঁও। আৰু দাৰাগাঁৱত এতিয়া বৰ্তমান আমি বাইক পাৰ্কিং কৰিছোঁ। বহুত মানুহ ইয়াত আহিছে আৰু আপোনালোকক ইয়াৰ কিছু দৃশ্য মই আপোনালোকক দেখুৱাম পিছত। ওপৰৰ পৰা একবাৰ চাব পাৰে, এইটো নদী দাৰাগাঁৱৰ আপোনালোকে দেখিছে আৰু ইয়াত আমি আছোঁ আৰু তললৈ যাই আপোনালোকক দেখুৱাম। আৰু এই ৰাস্তাৰে আমি যাই আছোঁ। অনিল আৰু আপোনালোকে আৰু বন্ধুসকল, আমি ফাইনেলি পালোঁ আৰু এই আপোনালোকে দৃশ্য আপোনালোকে দেখিবলৈ পাব, যি এটা বিউটি, চিনিক বিউটি আপোনালোকে দেখিবলৈ পাব। বহুত পইচা খৰচ কৰিও হয়তো আপোনালোকে বহুত দূৰত গৈ আপোনালোকে এই চিনাৰী এই বিউটি আপোনালোকে উপভোগ কৰিব যাই আছিল। কিন্তু এতিয়া বৰ্তমান আমি ওচৰতে নলবাৰীৰ পৰাই ওচৰৰ ঠাইত আপোনালোকক লৈ আহিছোঁ, দাৰাগাঁও। আৰু এই আপোনালোকে ইয়াৰ পানী দেখিব কি ধুনীয়া, ক্লিন ৱাটাৰ। আৰু দেখিছে আপোনালোকে
আৰু কি ধুনীয়া এটা পৰিৱেশ। Memories die out too hard. We were traveling mountains just to find the loudest tears. We set down by the fire, no we couldn't hide, but we didn't know that yet. So if you want something to hold on to, gotta find it first. But here I am, I've been laying under palm trees, waiting for the summer, knowing there's nowhere to go. 'Cause I am happy on this island, wanna be my farmland. I don't ever want to leave, I'm in a tropic club. যদি আপোনালোকে চাই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব। যদি আপোনালোকে দাৰগাঁও আহিব বিচাৰে আহিব পাৰে। মছলপুৰৰ পৰাই প্ৰায় 5 কিলোমিটাৰ দূৰত, বৰ ভাল লাগিব। হেল্ল' ফ্ৰেণ্ডসকল, এয়া আমি এতিয়া বৰ্তমান ভিডিঅ'টো এণ্ড কৰিবলৈ ওলাইছোঁ। আৰু যদি আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।